নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত কি দেখুৱাবলৈ ওলাইছো আপোনালোকে গম পাইছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব দেই। এয়া মই মাংসৰ বাবে যোগাৰটি কৰি লৈ আছো। খুন্দনাত বটা আদা, নহৰু আৰু গোটা জিৰা দিলে মাংস খুবেই সোৱাদ হয় আৰু সকলোৱে জানেই নিশ্চয়। এয়া মই চুলাখন জ্বলাই ললো আৰু এতিয়া লাগিব মোক গৰম পানী। পানীখিনি কিন্তু উতলাই আহিব নালাগিব দেই, কাৰণ উতলা পানী ঢালিলে মাংসবোৰ বেয়া হৈ যাব। এতিয়া মাংস বাছি কুটি দিয়াত মোৰ মানুহজনে মোক সহায় কৰি দিছে। এতিয়া পাখিবোৰ গুচোৱাৰ পিছত অকণমান জুইত পুৰি ল'ব লাগিব। পুৰা হোৱাৰ পিছত আকৌ ভালদৰে ধুই ল'ব, কাৰণ কটাৰ পিছত আকৌ ধুব নালাগে। এতিয়া মোৰ সকলো জোগাৰ হোৱাৰ পিছত কেৰাহীটো চৌকাত বহাই দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল দি দিলোঁ। পিঁয়াজখিনি দি এতিয়া ৰং চঙি হোৱাকৈ ভাজি ল'লোঁ। নহৰু, জিৰাৰ বটাখিনিও দি দিলোঁ। বিলাহী, তেজপাত, শুকান জলকীয়া কেইটামান, ধনিয়া গুড়া, জিৰা গুড়া অকণমান দি দিলোঁ।
এতিয়া অকণমান দি দিম চিকেন মছলা আৰু কম জুইত ঢাকনি মাৰি সিজিবলৈ দিম। এয়া চাওক ইমান ধুনীয়া বতৰটো। কোনো এজাক আহি গ'ল, গতিকে মাংসত পানী নিদিলেও হৈ যাব, নহয়নে? মাংস প্ৰায় সিজিছেই, গতিকে বাবুৱে ভজা মাংস খাই খুবেই ভাল পায়। তাৰ কাৰণে 2 পিচমান নমাই থ'লো। আৰু এতিয়া মই গৰম পানী দি ঢাকনি লগাই দিলোঁ। আধা ঘণ্টাৰ পিছত মাংস হৈ গ'ল আৰু এতিয়া নমোৱাৰ আগত দি দিম অকণমান গৰম মছলা। এয়া চাওকচোন কেনেকুৱা ধুনীয়াকৈ সিজি গৈছে। খৰিৰ জুইত বনোৱা মাংসৰ সোৱাদেই সুকীয়া আৰু আপোনালোকে সকলোৱে জানেই নিশ্চয়। এয়া চাওক আজি মই ৰান্ধিছোঁ আৰু কি আইটেম। এয়া মাংস, কণী, নেমু, মাছ ভাজি, পটল, বেঙেনা ভাজি, মাছেৰে টেঙা আঞ্জা, মুড়ি ঘণ্টা আৰু মাছৰ পেটু ভাত ভাজি।